Hello friends, আজি মই আপোনালোকক হোৱাটছএপৰ থ্ৰুদি কেনেকৈ কনফাৰেন্স ভিডিঅ' কলিং কৰিব লাগে সেইটো আপোনাক দেখাব গৈ আছোঁ আৰু ইয়াৰ জৰিয়তে আপোনালোকে 5টামান লোকক গ্ৰুপৰ থ্ৰুদি হোৱাটছএপ গ্ৰুপৰ থ্ৰুদি আপোনালোকে কনফাৰেন্স কল কৰিব পাৰিব ভিডিঅ' কনফাৰেন্স যেনেকৈ আমি ফোনত কনফাৰেন্স কল কৰোঁ তেনেকৈ আমি হোৱাটছএপতো কনফাৰেন্স কল কৰিব পাৰোঁ মই আপোনালোকক ষ্টেপ দেখাই দিছোঁ এইটো মোৰ হ'ল হোৱাটছএপৰ মোৰ গ্ৰুপ এটা আছে দেখাই দিছোঁ এটমি চেম্পিয়ন গ্ৰুপ মই কনফাৰেন্স কৰি কল কৰিব লাগে আপোনালোকে ইয়াত হেৰি কৰিব লাগিব ইয়াত যোনটো এইটো ফোনৰ চিম্বল আছে আমি তাত ক্লিক কৰিব লাগিব তাৰপিছত আমি চইচ কৰিব লাগিব কাক আমি ভিডিঅ' কনফাৰেন্স কল কৰোঁ প্ৰথম মই চইচ কৰিছোঁ অজিত মেলি এটমি ঘনশ্যাম মই চইচ কৰিছোঁ এটমি বিশ্বজিৎ এটমি ঘনশ্যাম এটমি নিহাৰ তেন্তে আপোনাৰ চইচ কৰিব লাগিব মই চইচ কৰিলোঁ এইটো ভিডিঅ' কনফাৰেন্স এই যোনটো ভিডিঅ' অপশ্যনটো আছে আপোনালোকে দেখা পাইছে ভিডিঅ'ৰ চিম্বলটো তাত মই ক্লিক কৰোঁ আশা কৰোঁ আপোনালোকে সকলোৱে গম পাইছে কেনেকৈ ভিডিঅ' কনফাৰেন্স কল কৰিব লাগে আৰু এনেদৰে আপোনালোকে হোৱাটছএপৰ থ্ৰুদি ভিডিঅ' কৰিব পাৰিব আশা কৰোঁ আপোনালোকে ভিডিঅ' যদি ভাল পায় তেতিয়া এটা ধুনীয়াকৈ ছাবস্ক্ৰাইব এটা টিপি দিব আৰু সকলো বন্ধুবৰ্গবোৰ শ্বেয়াৰ কৰিব অ'কে